guys, welcome back to my channel. আপোনালোক নতুন এটা মানে 2 নম্বৰতে হৈ আমাৰ স্বাগতম জনাইছো আৰু ৰাতিপুৱা টাইম হৈছে এটা 11টা মৰবাল উঠলমান দেৰি হ'ল আৰু গোটে অসমে ভেলাঘৰ বনাই কাৰণে আজৰি হৈছে আমাৰ বলে লগৰ এটা বলে ইটাহে বলে ভেলাঘৰ বনাই তো কি বনাবলৈ দেখাইছো বলক ৰাতিপুৱা এটা আজি হৈছে 11 তাৰিখ আৰু মানে বিহু হৈছে 13 তাৰিখ তো আজি বলে তাতে বলে ভেলাঘৰ বনাই 2 দিনত কেনে কমপ্লিট আপোনাৰ চাইডক মোক ফোন কৰিছে যে ভেলাঘৰ বনাবলে তাহলে দেখাইছো যে কি ভেলাঘৰ বনাই আৰু 2 দিনত ভেলাঘৰ কমপ্লিট তামে তো নহয় কথা ইম্পসিবল তামে তো বলো এটা জায়গা দেখাও কি ভেলাঘৰ বনাইছ লক দেখা হল কি কবি ভেলাঘৰ যি বনাবি যি এটা মানে ইটা পৰা স্টার্ট দিছে যে কামটো কিয় কাৰণে কামটো মানে অলপ টাইম লাগিব ন ভেলাঘৰটো ভালকৈ বনাব লাগিব এনে আজি ৰাতিপুৱা সূৰ্য উঠে দেখা পাইছিল যে সূৰ্যটো অলছিল আৰু কলাটো দেখা নাপাও কাৰণ আমি উঠে ৰাস্তা কিন্তু এই 11 তাৰিখে যি হৈ যি ভেলাঘৰ বনাব কাৰণে হৈছে কিহৰ কাৰণে মানে ইমান টাইম আছিল 5 তাৰিখ আছিল 6 তাৰিখ আছিল আজি 10 তাৰিখে যি ভেলাঘৰ বনাব কাৰণে হ'ল আমাৰ প্ল্যান কেটা মানে দেৰিকে হয় সব কামতে আমি অলপ লেজি মানে এটা মানে ৰাতিপুৱা সূৰ্য হলতে দেখা নাপায় না হেকে তাৰিখটো গম নাপায় মানে যা ভেলাঘৰ বনাবি এনে ক'ত বনাবি ভেলাঘৰখন এতে এই জংগলগিটা মাজত সব কাটি নহয় এমাজন জংগল বনালি ভাল আছিল না নহয় এখিনি যে জংগল কাটবা পাছতে এমাজন জংগল কাটবা পারলি হয় এমাজন জংগলটো আমি কাটি আইছো কাটি আছে নেকি এখিনি কাটি দিবি যে চলমান যা এই বেগটো মুকটাক দিছো আমি দিন যাবগে হয় দে এনেকা কথা থাকিলে আমাৰ দিন যাব আমি পৰগত কামত লাগু এই যে বটল চটল যে মানুহ বলে বিছৰে যে হেনেকা বিছৰে দে আমাৰ মানে হেগেৰা বিছৰে যে কোৱাত বটল চটল আছে না মানে মদৰ আৰু যা আগত যা গাইস আমি বনৰা জন্তু নাই বনৰে মানুহ হাফেন চেপেন মাৰে জংগল টংগল খসকে কাৰ কি সুৱা কি বা আছে মদৰ গেতে এতে বনাবি পারফেক্ট ধুনিয়া গাইস দুনেছন মেগি মই দেখা দিছা এ খাবা পাৰো এখন জংগল দেখি এনে মোক এনেকা লাগিছে যে ভাৰতৰ প্ৰথমখন এনেকা জংগল যতে এমাজন আছে আৰু অসমত বিখ্যাত কেটা মানে এটো জায়গাটা মানে আমি ভেলাঘৰ বনাম থাকা ৰাতি কত হাফ সাপ নুলালে হল আপোনালোকে যদি অলপ লক্ষ্য কৰে আমাৰ বেকগ্ৰাউণ্ডৰ পিনে এনেকা মানে বগা বগা জিলকেছে হেলে মানে টপলা তাৰ মানে যিকিনো খাই মানে টপলা মানে সুৱা টপলা পাছত আমাৰ ভেলাঘৰ বনাম ৰাতিতে থাকিম তা বেগাতালৈ গৈ সাফা কৰি যা পুৰা বটলখিনি চাও আমি এটো নাজানো আমাৰ মাজত কি হৈছিল কিন্তু আমাৰ এটা বস্তু কাৰেক্ট চলিছে ইয়াক সবে আজি লহাটিঙা বেপাৰ চলিছে সঁচাকে কি লহাটিঙা বেপাৰ যেন লগা হৈছে নেকি আমি গোটেইকেইটা কাম কৰিছো এটা বোলে ল'ৰা কাম কৰা নাই মই ক'লো সি কিহৰ কাৰণে কাম কৰা নাই সি বোলে কিবা শুনো মইছো কি কৈছো শুনো মইছো কি মাইনা নেকি প্ৰেম নাজানো যে কিয় হ'ব মোৰ মনটো মানে এনেকা কৈছে কি মই যে গাঁৱত কিবা হালচাল মাৰি আছো লগতে খেতি গোটেইকেইটা হাফেন চাপেন মাৰি পুৰা জংলি হৈ গিয়া মাছ নাজানো যে এটা ভেলাঘৰ হয় না নহয় কিন্তু এটা বস্তুতে পাৰফেক্ট যদি ভেলাঘৰ নহয় যে কষ্টখিনি এনে যায় আৰু যাই ভেলাঘৰ দায়িত্ব লৈছে সেই যে মই কৈছিলো নহয় এটা লহাটিং বেপাৰ এটা আহি আছে তাৰমানে সেই তাকে তাৰমানে চবে লহাটিং বেপাৰী বুলি কৈছে এনে লগা হৈছে নেকি যে লহাটিং বেপাৰ বুলি হয় ৰাজ সেই যে লহাটিং বেপাৰী যে লগা সেই দেখিছে বগা চাটটো সেই এইমাত্ৰ এটা লহাটিং বিচৰি আছে দেখিছে না কিবা এটা কাম এটা কৰিছে আমি উৎসাহ দিব তাক আমি কৈছো কি নীলা বটলটো নানবে কাৰণ নীলা বটলটো তাৰমানে চেল নাযায় দিবা নোখোজে তাৰমানে পইচাটো ব্যক্তিজন হফুট দৰে যে যাবা খুঁজে জংগলৰ ভিতৰত তাৰ এটা কাৰণ আছে কাৰণ তাৰ বোলে জংগল দেখিলে বোলে কি বোলে অট'মেটিক চিষ্টেমটো অলি যায় তাৰ কাৰণে বোলে সি জংগলৰ মাজত বহিব লাগিব কেটাহি হেনা লতালৈকে আৰু বস্তালৈকে যাওঁ এইয়া মই তোমাক কৈছিলো তোমাৰ ভুল হৈ গ'ল তোমাৰ ভুলটোতে ক'লা ইমান ডাঙৰ জংগলখিনি কাৰোবাৰ চেণ্ডেলযোৰ পিন্ধি কিনে পেলাই দিছে সি তাকে উঠাই লৈছে ক'ত 8 বছৰ পুৰণি চেণ্ডেল এইয়া মানুহে কয় নহয় নামে মানুহ পৰিচয় আজি ইয়াত এইটো হৈছে কামে মানুহ পৰিচয় তাৰমানে কি জানা এই যোনটো আছে যে এইটো এনাই কৰবা দিছে তাৰ ফিক্স বান্ধি দিম ওপৰত এইটোৱে কৈছো মানুহ হ'ব পাৰে বা তাতে কি সোমোৱা সেইটো নাজানো নাজানো দে এইটো ভেলাঘৰ হ'ব নে স্ন'ফল যেতিয়া ঘৰত থাকে যে সেনেহান হ'ব নেকি কামে কৰিছো সমান কৰিলে আৰু সমান কৰিছো তাক
নীলা বটল বৈছে পাই যাতে বগা চেন্ডেল লৈছি হ'ব এইখিনি মাজত বঢ়িয়া হ'ব তে ও মা ইমান ওচৰত আজি হ'ব না আজি হ'ব লাগে হা লাগে মানে আমাৰ আধা হৈছে এইটো তাৰমানে বৰফত যি এইটো থাকি যে ঘৰটো কি বুলি স্ন'ফল আমাৰ সেনেকা হৈছে তাৰমানে স্ন' হাউচ সেনে ডিজাইনটো পুৰা সেনে আনিছে তাৰমানে হা কি হ'ব আমাৰ চুইটো পুৰা দুৰ্বল হৈ গৈছে দুৰ্বল একদম শক্তিমান বনাম কিমান এ কি কৰিছে ইমান পাতলা পাতলা কামি বেলেগে ইমান ডাঙৰ ডাঙৰ বাঁহ দিয়ে বেলেগে আমাৰ নিচিনা টেকনিক থাকিব লাগিব না সবে যদি কণী খাই বল হয় তাহলে কণী খাই মানুহ জীয়াই থাকিলা এইয়া ৰূপ বদল দি মানে চেণ্ডেলৰ পৰা এবাৰ বা কিহত বা লাগে ধৰবাই নোৱাৰো দেই আমাক তেনে সৰুতে কোৱা হয় যে বগৰী তলৰ সন্মুখত দীপৰ বিলত নাযাব কাৰণ তাত থাকে জখনি কিন্তু আমাৰ আছে লাংটা জখনা কওকচোন বগৰীৰ ওপৰত থকা জখনি যদি মাটিত আহি যায় জখনা এটা কেনেকৈ লাগে মানে কামে মানুহ পৰিচয় মই কৈছিলো নহয় মহিলা মানুহ মেলটো বহুত ইম্পৰ্টেণ্ট কিন্তু নহয় ল'ৰা মানুহ মেলটো বহুত ডাঙৰ মেল আমি ভাবিছোঁ কাম চাম নাই কথা পাতে চিপিনে বস্তা উৰি আছে বতাহ মাৰিছে কাৰোবাই কেমেৰা ধৰে কাৰোবাই কথা পাতে কাৰোবাই হাঁহে আৰু কাৰোবাই মাৰপিট কৰে উল্টা পুল্টা দি আছে ওপৰৰ ফালে দি আমাৰ ভেলাঘৰ বনাই প্ৰায় হৈছে বোলে চাব পাৰে মানে এইটো যোনটো শুকোৱা কলপাত সেইটো দিছো এইপিনে এখন বস্তা যাতে ৰাতি নিয়ন নপৰে লগতে এইখিনি আমি তাৰমানে বহিম তাৰমানে খানা চানা খাম অলপ আদা চাদা দিম আৰু ওপৰত চাব পাৰে আনি চাব কলপাত আৰু এইপিনে কি কবি একো নকওঁ এতিয়া বেলাগতো হ'ব আৰু ভাল লাহে 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 একো নকওঁ ভেলাঘৰটো হোৱা তাৰমানে কৈ দিছি আৰু এইপিনৰ পৰা কলপাত আহি আছে আমাৰ আৰু এইপিনে কলপাত দিছোঁ ৰাস্তাটো ভালকে হ'ব ৰাস্তাটো ভালকে চা 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 আৰু ওপৰত কি দিবি ওপৰ বস্তা হলকিয়ে বলছা আমাৰ যি ভেলাঘৰ কমজুৰি হৈছে এইকেইটা আছে হাফ পেণ্ট গাই য'ত এতিয়া মানে কলপাত ল'বাৰে ফাল্টুমি কৰিছে কাৰোবাৰ মুখত মাৰে কাৰোবাই কিবা কৰে কাৰোবাই লৈ যা টান টান বঢ়িয়া আহিছি আহিছি এ মজা বঢ়িয়া মাল নামাই আনিছি যা মোক তাত লৈ যা বঢ়িয়া আমি ভাবিছিলোঁ কি আজি নহ'ব কিন্তু আজি প্ৰায় আধাখিনি হৈছে আৰু কালি আধাখিনি কৰি দিলে হৈ যাব বাৰু কিন্তু আজি বোলে ৰেষ্ট ল'ব বোলে আৰু নবনাই বোলে কমেণ্ট কৰি জনাই দিব এইটো ভেলাঘৰ হৈছে না হোৱা নাই যদিও হোৱা নাই তাৰপৰা একো নাই কিন্তু থাকি কেনে কিন্তু লগকেইটাৰ লগত মজা আহিব দেই আনো খাই চাহ তাহ আমাৰ দিছে কল তাৰমানে কল খালি বোলে বল আহে তাৰমানে আজি কল খাব দিছে আৰু কালি কাম কৰিব দিছে ৱাহ এনেতো হ'ব লাগে ইটছ ফৰ মানে টি টাইম তাৰমানে চাহ খোৱা টাইম কিন্তু আমাৰ টাইম হৈছে এতিয়া ইটছ ফৰ বানানা খাম তাৰমানে যিটো হিন্দীত যিটো ক'ব যাওঁ কেলা আধা বনোৱা হৈছে আৰু কালি কিমান আছে কালি আৰু অলপ 50% আছে এইটো 50% মানে এইখিনি চাইড কাভাৰখিনি কৰিব আছে এতিয়া হৈছে এতিয়া আমি ৰেষ্ট লৈছোঁ নেকি মুক্তা এইটো আমাৰ কাটুৱা এইটো আমাৰ ভেলাঘৰ আজি আবেলি দিয়া যদি আৰু দিবা পাৰি এইটো ভেলাঘৰ বনাইছো গাইস চাই ল'ব কাম কাম ভেলাঘৰ আমাৰ ভেলাঘৰ চবে বহি আছে মেগি খাম এতিয়া তো বাকী গেছ আপোনালোকে মই যি ক'লোঁ কথাবোৰ আপোনালোকে সঁচাকৈ ভাবি নল'ব এইটো যে এটা মানে ৰোমেণ্টিকৰ কাৰণে বা এটা মানে মনৰ ফূৰ্তি এনে কোৱা হ'ল তো বাকী আমাৰ যোনটো ভেলা মেজি মানে মেজি বুলি কোৱা প্ৰথমে কৈছিলোঁ কিন্তু মেলা মানে মেজি নহ'ব তাৰমানে মোৰ মুখৰ পৰা মেলা ওলাইছে মানে মেজি নহয় কাৰণ সেইটো মানে ভেলা ঘৰহে আছে তাৰমানে মেলা মানুহ থাকিব পাৰে তাৰ আপোনালোক কাইলৈ দেখাইছোঁ কি বনাইছে বা কি বনাব বাকী আছে তো আজিৰ ভিতৰৰ পৰা এইখিনি ভিডিঅ' কৰোঁ যোনে নতুন লগ পাইছোঁ আৰু আপোনালোকে যোনে ভিডিঅ' ছাবস্ক্ৰাইব কৰি থৈ দিব কাৰণ আগৰ চেনেলতে উৰি গ'লে এইটো চেনেলত কিবা এটা আগবাঢ়িম তো হ'ব দে তেন্তে